আজি মাছৰ পকৰি বনাবৰ বাবে মোৱা মাছ মই 3 পোৱা লৈছোঁ। ধুনীয়াকৈ ধুই টুকি থৈ দিছিলোঁ। তাৰ বাবে এতিয়া এইখিনি মছলা লাগিব। হালধি এচামুচ, নিমখ সোৱাদ অনুযায়ী, বেচন এচামুচ লৈছোঁ আৰু জালুকৰ গুড়ি আধা চামুচ লৈছোঁ, জিৰা গুড়ি এচামুচ লৈছোঁ আৰু লগতে লৈছোঁ ধনিয়া আধা চামুচ ধনিয়া গুড়ি। এই গোটেইখিনি মছলা মই ঘৰতে পিহি থোৱা হয়। আৰু এয়া হৈছে কেঁচা পিঠাগুড়ি। কেঁচা পিঠাগুড়ি অলপমান লৈছোঁ আৰু লগতে ল'লোঁ এয়া কৰ্ণফ্ল'ৰ 3 চামুচ। এতিয়া পিঠাগুড়ি 3 চামুচ দি ল'ম, কাৰণ কৰ্ণফ্ল'ৰ মই 3 চামুচেই লৈছিলোঁ। সেয়ে পিঠাগুড়ি তাৰ সমানে সমানেই দিম। আৰু এনেদৰে গোটেইখিনি মছলা দিয়াৰ পিছত, মিশ্ৰণখিনি মিলোৱাৰ পিছত আকৌ ফ্ৰিজত আধা ঘণ্টাৰ সময়ৰ বাবে ৰাখি দিব লাগিব। ইয়াত আৰু 2টা সামগ্ৰী দিব লাগিব, সেয়া অকণমান দেৰিকৈ দি আছোঁ। আৰু বাকী থকা মছলাখিনি এনেদৰে দি দিম। বেচন ইয়াত কমাই লৈছোঁ, কাৰণ কৰ্ণফ্ল'ৰ দিছোঁ, পিঠাগুড়ি দিছোঁ, সেয়ে বেচন এচামুচ দিছোঁ। আৰু পিঠাগুড়ি নাথাকা হ'লে বেচন বেছিকৈ দিব লাগিলে হয়। এতিয়া ইয়াত জলকীয়া গুড়ি এচামুচ দিছোঁ, অকণমান ৰংটো হ'বৰ বাবে। আৰু লগতে ডিম এটা ফেটি পেলাই দি দিম। তেতিয়া পকৰীৰ যিটো লেয়াৰটো খুব ধুনীয়া হয়, মচমচীয়া হয়, পিঠাগুড়ি আৰু ডিমৰ সংমিশ্ৰণত। এনেদৰে এতিয়া মিহলাই দিম। সানি পেলাই এতিয়া আধা ঘণ্টাৰ বাবে ৰাখি থৈ দিম, ফ্ৰিজৰ ভিতৰত ভৰাই থৈ দিম। তাৰপিছত মিশ্ৰণটো পূৰা পকৰীৰ বাবে তৈয়াৰ হৈ যাব। কেৰাহীটো পাতি থৈছিলোঁ তেল দি, সেয়া ধুনীয়াকৈ গৰম হৈ আছে। এচামুচ দি দিছোঁ। এনেদৰে মই এচামুচকৈ ভাজি ল'ম আৰু মধ্যমীয়া জুইতে ভাজিব লাগিব। বেছি জুই দিলেও পটককৈ ৰঙা হৈ যায়, কিন্তু মচমচীয়াটো নহ'ব, সেইকাৰণে কম জুইত ভাজিব লাগে। কিন্তু তেলখিনি প্ৰথমে ভালকৈ গৰম কৰি ল'ব লাগে। এনেদৰে বনাই ল'ম। আজি পূজা বুলি দুপৰীয়া সাজত এয়াকে বনাইছোঁ। আৰু খুব সহজ, কিন্তু এটাতে টাইম লাগে যে মিশ্ৰণখিনি সানি থোৱাৰ আধা ঘণ্টা সানি থৈ দিব লাগে, তেতিয়াহে সময় লাগে। কিন্তু বস্তুটো তৈয়াৰ কৰোঁতে বা বনাওঁতেতো খুবেই সহজ ন, আৰু খাবলৈও ভাল লাগে। পকৰীটো বনোৱাৰ পিছত বোলে যদি আমি ভাবোঁ অকণমান তৰকাৰী বনাওঁ, তেতিয়া পিঁয়াজ বা সৰু চাই আলু এটা দি অকণমান জোল থুপথুপীয়াকৈ বনাবও পৰা যায়। আৰু অকল এনেকৈ পকৰী খাওঁ বুলি ভাবিলে এনেকৈও খাব পাৰি, কিবা চাটনি দিও খাব পাৰি। মাছৰ পকৰীটো খুব ভাল লাগিব। কিন্তু আজি অকল ভাতৰ লগতে খাম যেতিয়া, ভাত আৰু বেলেগ চব্জি বনোৱাই হৈছে। আৰু এইখিনি সৰু মাছৰ পকৰী বনাইছোঁ। আৰু এয়া মোৰ মাছৰ পকৰী বনোৱা হৈ গৈছে। চাওক কি ধুনীয়া কালাৰ, কি ধুনীয়া দেখাতে গম পোৱা গৈছে মচমচীয়া হৈছে যে। আজিৰ মোৰ দুপৰীয়া সাজত খাবৰ কাৰণে মাছৰ পকৰী তৈয়াৰ হৈ গ'ল। আপোনালোকেও কেতিয়াবা এনেদৰে বনাই খাবচোন।